এই কথা সৰ্বজ্ঞাত যে প্ৰমোদ বড়ো একালৰ ছাত্ৰ নেতা। সুদীৰ্ঘকাল তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব আছিল। অসমত আছু, এপছু, আমছু, আখৰাছু, আটাছু, আছা আদি প্ৰতিটো জাতি গোষ্ঠীৰ নিজা নিজা ছাত্ৰ সংগঠন আছে। সেই হিচাপে নেতা এজনে যিটো ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰে সেই সংগঠনৰ সংবিধান তথা সেই পাৰ্টিকুলাৰ জনগোষ্ঠীৰ সেই মাত মতাটো নিতান্ত স্বাভাৱিক। যিদৰে আমছুৰ সভাপতি সদায় সংখ্যালঘু কেন্দ্ৰিক বিষয় বড়োতহে জড়িত হৈ থাকে, ঠিক তদ্ৰূপ আপছুৰ সভাপতি হিচাপে প্ৰমোদ বড়োৱে সদায় বড়ো জনগোষ্ঠীৰ সুখ দুখ সমস্যাৰ লগত জড়িত হৈ আছিলে। বড়োত সেই মাত মাতি আহিছিল, এয়া নিতান্ত স্বাভাৱিক। সেই সময়ত প্ৰমোদ বড়ো BTCৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ নেতা নাছিল। গতিকে তেওঁৰ পৰা এই সময়ত যিখিনি আন জাতি গোষ্ঠীৰ কিবা আশা কৰাটো ঠিক নহ'ব। বড়োৰ সেই মাত মাতিব গৈ বহু ক্ষেত্ৰত কিছু বিতৰ্কিত বিষয়ত মাত মাতোঁতে হয়তো আন জনগোষ্ঠীৰ বিপক্ষেও কিছু কথা যাব পাৰে, সেয়া অতি স্বাভাৱিক। এতিয়া প্ৰমোদ বড়োই আপছুৰ সভাপতি হৈ থকা নাই। এতিয়া UPPL নামৰ ৰাজনীতিক দলৰ সভাপতি তেখেত। আপছু আৰু UPPLৰ সংবিধান একে নহয়। এপছুৰ আন কোনো জাতি গোষ্ঠীৰ লোক নাই, অকল বড়ো লোকৰহে গঠিত। কিন্তু UPPL BTCৰ প্ৰতিটো জাতি গোষ্ঠীৰ লোকৰ দ্বাৰা গঠিত। স্বাভাৱিকতে UPPLৰ সভাপতি হিচাপে তেখেতে প্ৰতিটো জাতি গোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে। আগৰ প্ৰমোদ বড়ো আমাৰ বিচাৰ্য নহয়, এতিয়া প্ৰমোদ বড়ো আমাৰ বিচাৰ্য। এতিয়া যদিহে তেখেতে প্ৰতিটো জাতি গোষ্ঠীক সম মৰ্যাদাৰে চাব নোৱাৰে, তেতিয়া আমি তেখেতৰ বিৰোধ কৰিম। আমি যদি বৰ সূক্ষ্মভাৱে ভাৰতৰ ৰাজনীতিক ক্ষেত্ৰত অধ্যয়ন কৰোঁ, তেন্তে এনে বহু উদাহৰণ দেখা পাম। আনহে নালাগে, অসমতে এনে উদাহৰণ আছে। আপুনি মন কৰিছেনে অসমত আটাইতকৈ প্ৰভাৱশালী নেতা হেমন্ত বিশ্ব শৰ্মাৰ কথা? হেমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দীৰ্ঘকালৰ নেতা, একেটাৰে মন্ত্ৰী কেইবা বছৰৰ। কংগ্ৰেছৰ নেতা হিচাপে এই সময়ত হেমন্ত বিশ্ব শৰ্মাৰ ভাষণবোৰত মনত পেলোৱাকচোন। BJPৰ সৰ্বশ্ৰেষ্ঠ নেতা তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, যাক BJPৰ দলৰ কৰ্মকৰ্তাই ভগৱান বুলি জ্ঞান কৰে, তেখেতৰ এই হেমন্ত বিশ্ব শৰ্মাই এদিন ৰিক্সাৱালা ঠেলা আওলাই চৰিয়াব বুলি কৈছিল। মোদীৰ গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ বৈ বুলি কটাক্ষ কৰিছিল। BJPয়ে হেমন্তক দুৰ্নীতিৰ মহানায়ক বুলি প্ৰতিষ্ঠা ওলাইছিল। সেইজন হেমন্ত বিশ্ব শৰ্মাই এবছৰ পাছতে BJPৰ যোগদান কৰি এতিয়া BJPৰ দলৰ সৰ্বা। এতিয়া চিন্তা কৰক, যদিহে BJPৰ অসমৰ নেতা কৰ্মকৰ্তা বা BJPৰ ভোটাৰেৰে হেমন্ত বিশ্ব শৰ্মাক মোদীৰ বিৰুদ্ধে এনেকুৱা আক্ৰমণাত্মক বাক্য নিক্ষেপ কৰাৰ কাৰণে যদিহে আঁকোৱালি নললে হয়, তেন্তে অসমত BJP চৰকাৰৰ হয়তো নহ'লে হয়। তেজপুৰৰ প্ৰাক্তন সাংসদ RP শৰ্মা কালিলৈকে উগ্ৰ হিন্দুত্ববাদী RSSৰ কট্টৰবাদী নেতা, মুছলমানৰ তীব্ৰ বিৰোধী এইজন নেতাই এতিয়া কংগ্ৰেছৰ যোগদান কৰিছে। কংগ্ৰেছৰ মুছলমান নেতা সমৰ্থক বা ভোটাৰৰো আঁকোৱালি লৈছে মহাৰাষ্ট্ৰত শিৱসেনা। সেয়েহে BJPতকৈ কট্টৰপন্থী হিন্দুত্ববাদী দল আজি কংগ্ৰেছ দলত চৰকাৰ কৰি বহু পৰিমাণে কঠোৰপন্থা ত্যাগ কৰিছে। তেন্তে কিয় প্ৰমোদ বড়োৰ ক্ষেত্ৰত এই সূত্ৰ কাম নিদিব? প্ৰমোদ বড়ো আগতে কি কৈছিল সেয়া আমাৰ ধৰ্তব্য নহয়। এতিয়া কি ক'ব আৰু কি কৰিব সেয়াহে ধৰ্তব্য। মনত ৰাখিব, হাগ্ৰামা মহিলাৰী 17 বছৰে BTCৰ শাসন চলাইছে। প্ৰকৃততে ৰাইজৰ ওচৰত তেওঁৰ জবাবদিহি হ'ব লাগে। চৰম প্ৰতাৰণা, দুৰ্নীতি, প্ৰবঞ্চনা, লুটৰাজ, বৈষম্য,
মূলক নীতিৰ পাই হিচাপে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে আমাক দিব লাগিব আৰু আমি তাকহে জবাবদিহি কৰা উচিত। আমি তাকে নকৰি বিজেপিৰ একাংশ ভক্তই বিজেপিৰ চৰকাৰৰ চৰকাৰী দুৰ্বলতা বৰ ঢাকি ৰাখিবলৈ বিৰোধীকে দোষাৰোপ কৰে। নেহৰুক দোষাৰোপে কৰাৰ দৰে আমাৰ BTCৰ BPF দলৰ নেতা কৰ্মীয়ে নিজৰ চৰকাৰৰ ব্যৰ্থতা থাকিবলৈ প্ৰমোদ বৰক জগৰীয়া কৰি আছে। পুৰণি ভিডিঅ'বোৰ ওলাই ৰাইজক বিভ্ৰান্ত কৰি তেওঁলোকৰ লুটি ফুটি খোৱাৰ লাইচেন্সখন পুনৰ ৰিভিনিউ কৰিব বিচাৰিছে। এয়া সকলো ৰাইজে জ্ঞাত। এইবাৰ ৰাইজ জাগ্ৰত। BTC হিমূৰ পৰা হিমূৰলৈ বলিছে পৰিৱৰ্তনৰ ধুমুহা। 2021 চনত হয়তো এই দুৰ্নীতিৰ চৰ্দাৰ দলটো অসমৰ বুকুত নাথাকিব আৰু ইতিহাসৰ কোনো চিন নাথাকিব পাৰে। জব কাৰ্ডৰ থকা IAY গৃহৰ টকা, বৃদ্ধা পেঞ্চনৰ টকা, ৰাস্তা ঘাটৰ টকা, দুখীয়া ৰাইজৰ ৰামঠাঙন দিয়া প্ৰতিটো কথাৰ উত্তৰ এইবাৰ বেলতে দিবলৈ ৰাইজ সাজু। গতিকে সকলো ৰাইজে এতিয়া UPPৰ চৰকাৰ বনোৱাৰ মনোযোগ দিয়ক আৰু 2021 চনৰ BTCৰ UPPৰ চৰকাৰ কৰি সকলো জাতি গোষ্ঠীৰ সম অধিকাৰ পোৱাৰ কাৰণে আমি কাম কৰিব লাগিব। ধন্যবাদ।